सर से पा तक दिल झूम झूम मैं আজি গণেশ পূজা লাগি আছে আৰু ইয়াতে এসপ্তাহ দিন ইয়াতে গণেশ পূজা মানুহবিলাকে পালন কৰে সেইকাৰণে আপোনালোকক মই দেখুৱাব গৈছোঁ ইয়াৰ ডেকৰেশ্যন কেনেকৈ আৰু কেনেকৈ তাহাঁতি হেৰি কৰে আপোনালোকক দেখুৱাম মই গৈ আছোঁ লগতে আমাৰ বাইদেউ আছে দাদা আছে মই আছোঁ মোৰ হাজবেণ্ডো আছে লগত हेलो फ्रेंड्स আপোনালোকে দেখিব পাইছে ৰাস্তাৰ কাষতে ইমান ধুনীয়া ডেকৰেশ্যন কৰিছে আৰু এইটো দেখিছে আমাৰ ভণ্টিহঁতে ওপৰত আছে আৰু ইয়াতে প্ৰায় বহু মানুহে গণেশ পূজা ডাঙৰকৈ পাতে আৰু ইয়াৰ মূৰ্তিটো দেখিছে ইমান ডাঙৰ আৰু ইয়াত থকা মানুহবিলাকে বেছি গণেশ পূজাটোকে মানে আৰু ডাঙৰকৈ পাতে সিহঁতি এসপ্তাহ দিন তাহাঁতে এইটো পূজা পালন কৰে তাহাঁতি দেখিছে মূৰ্তিটো চাবলৈ ইমান ধুনীয়া আৰু এতিয়া আমি ভণ্টিহঁতৰ ৰুমত যাবলৈ গৈছোঁ আৰু এতিয়া দেখিছে এইটো আৰু এটা মন্দিৰ হয় এইটো ফেমিলিৱালা হৈ পেলাই তেওঁলোকে পাতিছে এইটো बहुत खूबसूरत हो आप सर से पा तक दिल झूम झूम दिल झूम আৰু আপোনালোকে দেখিছে এইটো পোষ্টাৰটো হয় এটা লিখা আছে না এইটো আমাৰ বেংগলোৰৰ মন্দিৰ হয় আৰু মই এতিয়া ভিতৰতে গৈছোঁ মই নোসোমাওঁ ভিতৰতে আমি হ'ব নাপাওঁ সেইকাৰণে মই বাহিৰৰ পৰা আপোনালোকক দেখুৱাম আৰু আহক আপোনালোকক দেখুৱাই আছোঁ মই बहुत खूबसूरत हो आप सर से पा तक दिल झूम झूम আপোনালোকে চাইছে দেখিছে ইমান ধুনীয়া চাবলৈ কাৰণে ইমান লাইটৰ ইমান ধুনীয়া ডেকৰেশ্যন কৰিছে দেখিছে এই আপোনালোকে একেবাৰে তললৈকে একেবাৰে লাইটৰে ডেকৰেশ্যন কৰি থৈছে অলপ ভিতৰত যাওঁ আৰু ভিতৰত এয়া দেখিছে ইমান ধুনীয়া ডেকৰেশ্যন কৰিছে গোটেই লাইট আৰু ইফালেও আছে আৰু ইয়াত দেখিছে ইফালে নো এণ্ট্ৰি লিখা আছে সেইকাৰণে এইফালে যাবলৈ নিদিয়ে সেইকাৰণে আমি ইফালে যোৱা নাই আৰু আপোনালোকক ইয়াৰ পৰাই মই দেখুৱাই আছোঁ দেখিছে এয়া চব ইমান ধুনীয়া আমি বাহিৰতে আছোঁ বাহিৰতো মানুহবিলাকে আছে দেখিছে বাইদেউ গৈছিলে বাইদেউ ওলাই আহিছে এতিয়া এইটো মন্দিৰৰ ইয়াত গোটেই ডিটেইলছটো দিয়া আছে আপোনালোকে পঢ়িব পাৰে আৰু এইফালে এটা মন্দিৰ আছে এইটো 9টা পৰা 11টা লৈকে খোলা থাকে আৰু এতিয়া 8টা বাজিলে এইটো কাৰণে এইটো খোলা নাই ভিতৰত নাযাওঁ আপোনালোকক ইয়াৰ পৰাই দেখুৱাইছোঁ মই আৰু ইয়াৰ পৰাই চাব আপোনালোকে बहुत खूबसूरत हो आप सर से पा तक दिल झूम झूम दिल झूम झूम दिल झूम झूम এয়া আপোনালোকে দেখিছে গাইজ এইটো আমাৰ অমিত দাদা হয় অলপ লাজ কৰে আৰু আমি এতিয়া অলপ ফটো মাৰি ল'ম এতিয়া যোৱাৰ টাইম হৈ গ'ল সেইটো কাৰণে আমি অলপ ফটো মাৰি ল'ম আৰু ফটো মাৰি ল'ম আৰু আপোনালোকক দেখুৱাম মই আজি আপোনালোকে দেখিলে আপোনালোকক মই মন্দিৰ দেখুৱালোঁ আৰু এতিয়া তাৰ সময়ো হৈ গৈছে আৰু এতিয়া গেট বন্ধ কৰিব চ' এতিয়া আজি আমি বহুত ফুৰিলোঁ আৰু আপোনালোককো মই দেখুৱাম কালিও ফুৰিব